Hello guys and welcome back to my YouTube channel. আৰু ভাবিলোঁ আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাওঁ আৰু ব্লগটো মানে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মানে কি হ'ল, মোক মানে লগৰ এজন আহিছিলে, চ' মোক ক'লে যে মোক যিহেতু শিমলুগুৰিত হয় আৰু মই ক'লোঁ যে লাংকুৰি দেওশাল যাওঁ বুলি ক'লে আৰু লাংকুৰি দেওশাললৈ আহিলোঁ। আৰু দেওশালৰ পৰা মানে আমি অলপ বেলেগ এটা পাহাৰলৈ আহিলোঁ। মানে পাহাৰ মানে কি গোটেইখন মানে কি ধৰিব পৰা নাই, আচলতে গোটেই হাবি নিচিনা লাগিছে বাৰু। মানে দেওশালৰ কিনাৰৰ মানে পাহাৰলৈ আমি আহিলোঁ আৰু মোৰ লগত দুজন বন্ধু আহিছে। আৰু আপোনালোকে পৰিৱেশটো চাওক, গোটেইখন মানে হাবি হিচাপত হৈ আছে আৰু ছাইডলৈ আৰু কিনাৰত তাৰ বাগান আছে কিছুমান, দেখি যাব গৈ। তো ব'লক আমি ভিডিঅ'টো আগলৈ চাই গৈ থাকোঁ। আৰু আমি এতিয়া আহি পিনি এখন বাগানত সোমালোহি আৰু বাগান এখন পালোহি আৰু আপোনালোকক বাগানৰ ভিউসমূহ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু আমি চক এতিয়া ক'লে সোমাইলোঁ, একদম কৈছিলে ফেঞ্চিং পাৰ হৈ যাবলগীয়া হৈছে। আৰু যদি মালিকে যদি ভিডিঅ'টো চাই আছে গালি চালি নাপাৰিব। আৰু এতিয়া আমি দেওশাললৈ যাবলৈ লৈছোঁ। আৰু দুৰ্ভাগ্যবশতঃ আমি লাংকুৰি দেওশাল মানে ভালকৈ চাব নোৱাৰিলোঁ, কিয়নো মানে ইয়াত কিবা খনন মানে কিবা কাম কৰি থকা হৈছে আৰু ইয়াৰ শিলসমূহ ইয়াৰ ইটা বা শিলসমূহ উলিওৱা হৈছে মানে। আৰু আমাক যিহেতু কাম কৰি থকা মানুহসকলে ক'লে যে ইয়ালৈ নাহিবা, ওচৰতে যি ফটো চটো মাৰা বুলি ক'লে আৰু আমি ফটো চটো মাৰি। আৰু আপোনালোকে দেওশাললৈ আহিলে ভালকৈ আহিব দেই। ৰাস্তা চক কেনেকুৱা ৰাস্তা, পূৰা খাৰা মানে, যদি এবাৰ পৰে নে হৈ গ'ল আকৌ। চক ৰাস্তা কেনেকুৱা চক। আৰু এতিয়া ওপৰৰ পৰা নামি আকৌ এটা টেনশ্যন হ'ল, মানে কি হ'ল, বাইকখন এতিয়া মানে চেইন পকেটডাল কিবা এটা হ'ল, মানে চাউণ্ড দি আছে। তো এতিয়া মানে আকৌ এখন নিয়াও এটা সমস্যা হৈ গ'ল। এই কি কয় এখন হে অঁ। আমি দেওশালৰ পৰা ওলাই আহিলোঁ। মানে কি হ'ল, আমাক মানে ভিডিঅ' কৰিব নিদিলে দেওশালত, আৰু সেইটোৱে দুখৰ কথা। আহিলোঁ, লগৰটো আহিলে, ভাবিছিলে ভিডিঅ' কৰিম বুলি। মানে কি হ'ল, কিবা কাম চলাই আছে আৰু তেওঁলোকে মানে ওপৰত পৰা দূৰ নোৱাই আছে। মানে মোক ভিডিঅ' সুধিলে যে ভিডিঅ' কৰিলানি বুলি সুধিলে, বোলে অলপ ক্লিপ লৈছিলে মানে, তো বন্ধ কৰিবলৈ ক'লে আৰু। তো সেইকাৰণে মানে ভিডিঅ'টো ইমান কৰা নহ'ল। আৰু এতিয়া আমি যাওঁগৈ দেওশালৰ পৰা। আৰু এতিয়া মানে আমি কাৰেংঘৰলৈ যাম বুলি ভাবিছোঁ। তো আপোনালোকক কাৰেংঘৰলৈ যাম আৰু কি কৰিম মানে সকলো আপোনালোকক দেখাম। তো বোলা ভিডিঅ'টো আৰু কাৰেংঘৰলৈ আহিছিলোঁ আমি অৱশেষত পালোহি বাৰু। আৰু ইয়াতো আকৌ দুখ আমাৰ টাইম হৈ গ'ল, যিহেতু সোমাবলৈ নিদিলে। আৰু তেওঁলোকে বুজিব লাগে অৱশ্যে, আমাৰ লগৰ কেইজন মানে শিৱসাগৰৰ পৰা আহিছিলে, তো সিহঁতিও মানে আহিলে বোলো কাৰেংঘৰত সোমাম বুলি। আৰু টাইম অভাৱৰ কাৰণে মানে সিহঁতিও সোমাব নোৱাৰিলে। তো মানে কি ক'ব, আজি দুখেই দুখ। এই লাংকুৰি দেওশালটো এনেকুৱা অৱস্থা হ'ল আৰু কাৰেংঘৰটো এনেকুৱা। তো বাহিৰৰ পৰাই ভিউ চিউ চাওক আৰু আপোনালোকে, ভিতৰত সোমাবতো নোৱাৰিলোৱেই। তো আপোনালোকক যদি বিহুত যদি আপোনালোকৰ মুকলি বিহু হয়, তেন্তে আপোনালোকৰ এই ফিল্ডখনতে হ'ব। আৰু আপোনালোকক সকলোবিলাক দেখুৱাম যদি বিহুত আহোঁ। আৰু আজিতো আপোনালোকৰ কাৰেংঘৰত দেখাব নোৱাৰিলে বাৰু। তো বাহিৰৰ পৰাই যি ভিউ চাই আপোনালোকৰ চাই লওক আৰু। তো আপোনালোকক দেখালৈ আৰু কি ক'ম, দুখৰ কথা। কাৰেংঘৰটো দুখ দিলে, সোমাবলৈ নাপালোঁ। লাংকুৰি দেওশালটো এনেকুৱা। তো এতিয়া আৰু লগৰকেইটাৰ লগত কিবা এটা খাবলৈ লৈছোঁ, মানে ভোকো লাগিছে যিহেতু, দুখেই দুখ আজি। তো এনেকৈ খাই ভিডিঅ'টো শেষ কৰিছোঁ আৰু। তো ৰোল আৰু চিকেন পকৰা নে কি খাইছোঁ। তো বহুত দিনত ভিডিঅ' বনালোঁ, মানে কমচে কম মানে এক বছৰমান হৈ গ'ল যিহেতু। আৰু আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো সেইটোৱে আৰু, বাই বাই। খোৱা